এক দুৰ্ঘটনাক লৈ নগাঁৱৰ হৈবৰ গাঁৱত উত্তেজনা। হয়, নগাঁৱত কলং নৈৰ ওপৰৰ নৱনিৰ্মিত দলঙৰ বাবে খন্দা গাঁতত পৰি মৃত্যু হৈছে এজনৰ। উল্লেখ্য যে বাইকসহ খাৱৈত পৰি কৰুণ মৃত্যুক আঁকোৱালি লৈছে ৰণী চৰকাৰ নামৰ যুৱকজনে। ঠিকাদাৰী সংস্থাক ক্ষতিপূৰণৰ দাবীৰে ৰাইজে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। নগাঁও মহানগৰৰ মেইন এই মাজমজিয়াত নেশ্যনেল হাইৱে 37 যি এখন দলং বনাইছে, এই দলংখন বনোৱাৰ কাৰণে আমি সকলো নগাঁৱৰ ৰাইজে আদৰণি জনাইছোঁ। আমাৰ লগতে প্ৰশাসনো আদৰণি জনাইছে, যিহেতুকে আমাৰ দলংখন খুব দৰকাৰ আছিলে। নগাঁৱত ভিৰ বেছি, জনসংখ্যা বেছি, অসমৰ সকলো মানুহে জানে। কথাটো হ'ল কি, দলং বনাইছে, তেওঁলোকে যিটো নেশ্যনেল হাইৱে 37 যিটো প্ৰট'কল আছে, ৰুল আছে, এখন দলং বনালে সেই ৰাস্তা বন্ধ কৰিব লাগিব, 90 ডাঙৰ বৰ্ড লগাব লাগিব, বেৰা দিব লাগিব, বাঁহৰ খুঁটা পুতিব লাগিব দুয়ো কাষে। কিন্তু আমি দেখা পাইছোঁ আজি এবছৰ ছমাহ ধৰি পেলাই কোনো ৰাস্তা কোনো বন্ধ কৰাৰ নিয়মেই নাই। মানে খুচুৰা কিছুমান লেবাৰ আহি ডাঙৰ ডাঙৰ গাঁত খানে, আমাৰ কোনো 90 বৰ্ড নাই। আমি তাত গাড়ী লৈ আহোঁ, চাইকেল লৈ আহোঁ, বহুত দুৰ্ঘটনা ঘটি গৈছে। যোৱাকালি এটা ঘটনা হৈছে, এজন ল'ৰা দিবাৰুণ চৰকাৰ এনে ৰণী, তেওঁ সন্ধ্যা সময়ত ঘৰলৈ আহি আছিলে আৰু বৰষুণ দিছে, লাইন নাছিলে, তেনেকুৱা অৱস্থাত সেই গাঁতত পৰি গ'ল। পৰি পেলাই তেওঁ মৃত্যু হ'ল। পানী ভৰা আছিলে, ডুবি থাকিলে। ৰাতিপুৱা প্ৰায় 4:30-5টা বজাত আমাৰ ৰাইজে দেখিছে, তেতিয়া আমি প্ৰশাসনক জনাইছোঁ। কথাটো হ'ল কি, দলং বনাইছে ভাল কথা, প্ৰশাসনৰ মানে কোনো চোৱা চিতা, নেশ্যনেল হাইৱে 37 PWD কোনো ইঞ্জিনিয়াৰ কোনো কাৰ্যকৰ্তা আমি দেখা নাই। ব্যুৰ ৰিপৰ্ট, টাইম নিউজ।